সঁচাকৈ কিছুমান মানুহ জোন হৈ আহে আমাৰ জীৱনলৈ, যিয়ে নিজৰ পোহৰেৰে পোহৰাই ৰাখিব জানে আমাৰ মন, যিয়ে ভিতৰৰ পৰা নীৰৱ হৈ পৰা ব্যক্তি এগৰাকীকো নিজৰ চিন্তাৰে পুনৰ জীয়াই তুলিব জানে। প্ৰয়োজনীয় নহয় যে তেওঁ প্ৰেমিক অথবা প্ৰেমিকাই হ'ব লাগিব। প্ৰয়োজনীয় নহয় যে তেওঁক বিশেষ হিচাপে আখ্যা দিয়া যাওক। প্ৰয়োজনীয় নহয় আপুনি তেওঁক কিমান সময়ৰ পৰা জানে, লগ পাইছে। কাৰোবাৰ কম সময়ৰ সান্নিধ্যয়ো আপোনাক গোটেই জীৱনৰ সুখ দিব পাৰে, মাথো হৃদয় জানিলে। হৃদয় বুজিলেই যথেষ্ট তেওঁ আপোনাৰ বাবে কি, আপুনি তেওঁৰ বাবে কি। সিমানবোৰ মানুহৰ মাজত যদি এনে এগৰাকী ব্যক্তি আছে আপোনাৰ জীৱনত, যিয়ে আপোনাক বুজি পায়, আপোনাক জানে মনৰ পৰা, তেন্তে আপুনি সঁচাকৈ ভাগ্যৱান, আনতকৈ হয়তো অলপ বেছি। প্ৰয়োজনীয় নহয় যে তেওঁ প্ৰেমিক অথবা প্ৰেমিকাই হ'ব লাগিব।